Mount Calvary High School pen Tastika naar Ahmed School lapen aphan nongme kevan. Mount Calvary High School pen Tastika naar Ahmed School lapen aphan nongme kevan. Tastika naar Ahmed alangli enut kacharli kethek abangphi. Alangli ahem lake diphu dharamnala lapen alangli akemang lake Mount Calvary School of Apei hiso more percentage hoy 86.33% আর my future je apply IPS of পঢ়িব বিচাৰিছো 86.33% hslc মই ডন বস্কো এডমিশন লব বিচাৰিছো school aphan nongme pilo Mount Calvary High School pen kadukave first of all my mother credit দিব বিচাৰিম মই মোক সৰু পৰা বকিয়া কৰিছে আমাৰ ফ্যামিলি মোক বহুত এনকাৰেজ কৰিছে আৰু মোৰ টিচাৰ্স টিউশন টিচাৰ্স স্কুল টিচাৰ্স সব মোক বহুত মোটিভেট কৰিছে আৰু বহুত গাইড দিছে pusi মোৰ নাম Tastika naar Ahmed মই মাউণ্ট কালভাৰী স্কুলৰ পৰা পঢ়ি আহিছো মোৰ পাৰ্চেন্টেজ হয় 86.33% আৰু মই ফিউচাৰ যে এপ্লাই আইপিএছত পঢ়িব বিচাৰিছো এইটোৱে মোৰ গোল হয় আৰু মই ডন বস্কোত এডমিশন লব বিচাৰিছো যেহেতু মানে ভাল পার্সেন্টেজ পাইছে তো কাকাকে মানে ক্রেডিট দিব বিচাৰা মই মোৰ ফাৰ্স্ট অফ অল মোৰ মাদাৰ ক্ৰেডিট দিব বিচাৰিম মোৰ মায়ে মোক সৰুৰ পৰা বহুত কিবা কৰিছে আৰু মোৰ ফ্যামিলি মোক বহুত এনকাৰেজ কৰিছে আৰু মোৰ টিচাৰ্স টিউশন টিচাৰ্স স্কুল টিচাৰ্স সবে মোক বহুত মোটিভেট কৰিছে আৰু পঢ়াত বহুত গাইড দিছে থ্যাংক ইউ যেহেতু বেটুতে কৰিলা ফাদাৰ ষ্টাডি কালি মানে কি কৰি বিচাৰিছা মই আইপিএছটো ট্ৰাই কৰিব বিচাৰিছো ইউপিএছচি এক্সামটো দিব বিচাৰিছো এতিয়া ডন বস্কোত এডমিশন লম বুলি ভাবিছো ষ্ট্ৰীম টু আৰ্টছ লম মানে আইপিএস ইটো এম লাইফ তো আগৰ পৰা আছিল নেকি আগৰ পৰা আছিল এইটো এম লাইফ তো এডুকেশন যোনটো লাইন যোনটো কি সৰু পৰাই এনেকা ভালে আছে না কি মাজত কিবা গণ্ডগোল আছিল মাজত লকডাউন টাইমত অকমান প্ৰবলেম হৈছিল আৰু পিছে এতিয়া আকৌ ঠিক হৈছে আৰু এনে আপোনাৰ যোনটো মেইন টিচাৰ যে কাকানে স্পেশালি মানে থ্যাঙ্কস জনাব বিচাৰা মোৰ মেইন টিচাৰটো মোৰ টিউশন টিচাৰ ৰিকিছাৰকে মই থ্যাংক ইউ ক'ব বিচাৰিম বহুত হেল্প কৰিছে সেইটো বহুত হেল্প কৰিছে মোৰ গাইডেন্স দিছে আৰু যেহেতু এবাৰো মেট্ৰিকটো বেলেগ ষ্টুডেণ্টৰ বহুত কিছুমানটো বেয়া হৈছে তো কিবা হেডৰ কাৰণে মেছেজ আছে নেকি সিহঁতৰ কাৰণে মেছেজ মানে এইটোৱে ক'ব বিচাৰিম আৰু মানে লকডাউনৰ পিছত বহুতে পঢ়া এৰি দিছিলে মই এইটো লকডাউনৰ পিছত মোৰো এনেকা হৈছিলে প্ৰবলেম কিন্তু পিছত আকৌ ফ'কাছ কৰিব লাগিছে আৰু সেই ফ'কাছ কৰি পেলাই এনেকা ৰিজাল্ট হৈছে এইটোৱে মেট্ৰিকত মানে বেসিক্যালি কি ফলো কৰিছা সাজেশন না কিবা না মই একো ফলো কৰা নাই খালি কোৱেশ্চন পেপাৰছ কৰিছিলোঁ কোৱেশ্চন পেপাৰছ আৰু বুক পঢ়িছিলোঁ এইটো মেইন এইটো পৰা ৰিলেটেড আহিছিলে নমস্কাৰ কাৰ্ডম মোৰ নাম Tastika naar Ahmed মই 16 ইয়াৰ্ছ ওল্ড মই এবাৰ মেট্ৰিক দিছোঁ মই মাউণ্ট কালভাৰী স্কুলৰ পৰা মেট্ৰিক এপিয়াৰ কৰিছোঁ এবাৰ আৰু মোৰ পাৰ্চেণ্টেজ হৈছে 86.33% কিমানজন পাইছে ডিস্টিংশন তাৰ পৰা কালভাৰীৰ পৰা 6 জনে ডিস্টিংশন পাইছে কিমান দেৰি মানে পঢ়া কৰা মেট্ৰিকৰ টাইমত 8 to 10 আৱাৰ্ছ পঢ়িছিলোঁ মই বেছিভাগ নাইট টাইমত পঢ়িছিলোঁ আৰু টিউশন আছিলে এতিয়া ডন বস্কোত এডমিশন ল'ম বুলি ভাবিছোঁ সেইটো ট্ৰাই কৰিম মোৰ ইউপিএছচি এক্সামটো ক্লিয়াৰ কৰিব ইচ্ছা আছে এতিয়া আৰ্টছতে পঢ়িম বুলি ভাবিছোঁ আৰ্টছত আইপিএছ হয় যেহেতু আপনি তাৰ পৰা কালভাৰীৰ পৰা যেহেতু পাছ কৰিছে যে এইটো আপুনি ক্ৰেডিটটো কাক দিব বিচাৰে মই মোৰ মাদাৰক বেছি ক্ৰেডিট দিব বিচাৰিম মোৰ মায়ে সৰুৰ পৰা মোক বহুত হেল্প কৰিছে এভৰি ষ্টাডিজত হেল্প কৰিছে আৰু মোৰ ফেমিলিকো মোক মানে ক্ৰেডিট দিব বিচাৰিম বহুত এনকাৰেজ কৰিছে আৰু মোৰ টিউশন টিচাৰ্ছ আৰু স্কুলৰ টিচাৰ্ছেও মোক বহুত মোটিভেট কৰিছে এনে 86.33% কোনটো স্কুল আছিল মাউণ্ট কালভাৰী ইংলিছ স্কুল তাতে টোটাল ষ্টুডেণ্ট কিমান আছিল টোটাল ষ্টুডেণ্ট 59 এপ্লাই কৰিছে সেকশন এ বি আছে থাকে এ বি আছে কোনটো সেকশন পৰা আপুনি পাইছিলা মই সেকশন বি পৰা মাৰ্কসটা অলপ কলেৰো ভাল আছিলে যেহেতু আপোনাৰ ছোৱালীয়ে কালভাৰী পৰা ভাল ৰিজাল্ট লৈ পাইছে আপুনি কেনে মানে ফিল কৰিছে প্ৰথমে আপোনালোকৰ নিউজবিলাকৰ মই প্ৰথম নমস্কাৰ আৰু কাৰ্ডম জনাইছোঁ গোটেই কাৰ্যক্ৰমবাসীক মই নমস্কাৰ কাৰ্ডম জনাইছোঁ আজি মোৰ ছোৱালী যিহেতু মানে মেট্ৰিকত যিটো উত্তীৰ্ণ হ'ল তাৰবাবে মই বহুতে সুখী আনন্দিত হৈছোঁ লগত মোৰ ফেমিলি তাৰ বৰাব্বা বৰমা এটা ফেমিলিক ধন্যবাদ দিব বিচাৰিছোঁ তেওঁলোকক উৎসাহ দিছে মোৰ ছোৱালীক লগত স্কুলৰ টিচাৰসকল প্ৰিন্সিপাল টিউশ্যন মাষ্টাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ যাতে মোৰ ছোৱালীক উত্তীৰ্ণ কৰাৰ বাবে
গতিকে মোৰ ছোৱালী আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মোৰ ছোৱালী যাতে আগবাঢ়ি যাব পাৰে। তাৰপৰা সকলো ৰাইজকে মই অনুৰোধ কৰিছোঁ আৰু গোটেই অসমবাসী ৰাইজতে মই ধন্যবাদ দিব বিচাৰিছোঁ যে মোৰ ছোৱালীটো যাতে আশীৰ্বাদ দিয়ে। মানে তাৰ এম এল লাইফটো IPS অফিচাৰ বনিব মানে ইচ্ছা আছে, হয়। সেইটো কাৰণে কিবা প্ৰিপাৰেশ্যন আপুনি কৰিছে না কিবা এটা ভাবিছে? নাই, এতিয়া মই লাহে লাহে প্ৰিপাৰেশ্যনটো কৰি গৈ আছোঁ। যিহেতু এতিয়া মেট্ৰিক পাছ কৰিছে, তেওঁ এতিয়া যিটো এটা লেটাৰ বা ডিচিশ্যন যিটো পাইছে, তাৰ বাবে মই এতিয়া লাহে লাহে মই এতিয়া প্ৰিপাৰেশ্যন হ'বলৈ চেষ্টা কৰি আছোঁ। আগন্তু চাওঁ ছোৱালী হাই ছেকেণ্ডেৰীত কি ধৰণৰ কৰে, তাৰপিছত মই গোটেই ইয়াতো কৰিম আৰু যি ইচ্ছা কৰিব আছে এইটো আপুনি মানে যি ফুলফিলটো কৰিব চেষ্টা কৰিম আৰু ট্ৰাই কৰিম মোৰ ছোৱালী যাতে আগলৈ আৰু যাতে ভাল কৰে আৰু